Hello friends, welcome to my YouTube channel Deep Life. আৰু আমি আজি কথা পাতিবলৈ লৈছো অসমৰ বিখ্যাত নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱৰ কথা। তেনেহলে আহক বেছি পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰোঁ। তৰুণ গগৈদেৱৰ জন্ম হয় 1937 চনৰ 11 অক্টোবৰত অসমৰ যোৰহাট ডিষ্ট্ৰিক্টত। আৰু তেওঁৰ পিতৃৰ নাম আছিল ডক্টৰ কমলেশ্বৰ গগৈ আৰু মাতৃৰ নাম আছিল উষা গগৈ। এইখিনিতে এটা বিশেষ তথ্য আপোনালোকক জনাই থওঁ। তৰুণ গগৈদেৱে বিভিন্ন ইণ্টাৰভিউত উল্লেখ কৰিছে যে তেওঁক পিতৃ মাতৃয়ে ঘৰত পোনাকণ বুলি মাতিছিল। অৰ্থাৎ আপোনালোকে ক'ব পাৰে যে তেওঁৰ নিকনেম হৈছে পোনাকণ। এতিয়া আহিছোঁ তেওঁৰ শিক্ষা জীৱনৰ ওপৰত। তৰুণ গগৈদেৱে তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে 26 নং ৰঙাজান বুনিয়াদী বিদ্যালয়ৰ পৰা। অৱশ্যে তাত তেওঁ বেছি দিনৰ বাবে শিক্ষা গ্ৰহণ নকৰে। তাৰ পাছত তেওঁ আহে যোৰহাট মাদ্ৰাছা স্কুললৈ আৰু তাত তেওঁ 4ৰ্থমান শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ যায় ভোলাগুৰি হাইস্কুললৈ আৰু ভোলাগুৰি হাইস্কুলত তেওঁ ক্লাছ 6লৈকে শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত 1950 চনত তৰুণ গগৈদেৱ যায় যোৰহাট গভৰ্ণমেণ্ট হাইস্কুললৈ আৰু তাতে তেওঁ মেট্ৰিকলৈকে পঢ়ে আৰু মেট্ৰিক পৰীক্ষা তাৰ পৰাই উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ গ্ৰেজুৱেশ্যনৰ বাবে যায় উজনি অসমৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু তাৰ পৰা তেওঁ গ্ৰেজুৱেট হিচাপে উত্তীৰ্ণ হয়। তাৰ পাছত আহে তেওঁ গুৱাহাটীলৈ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই তেওঁ LLB পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ কিছুদিনৰ বাবে ওকালতিটো জড়িত হৈ থাকে আৰু পিছত তেওঁ ৰাজনীতিটো অংশগ্ৰহণ কৰে। এতিয়া আহিছোঁ তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু তথ্য আপোনালোকক জনাবলৈ। তৰুণ গগৈদেৱৰ তেওঁ বিবাহ পাশত আবদ্ধ হয় 30 জুলাই 1972 চনত ডলি গগৈৰ সৈতে। আৰু ডলি গগৈ হৈছে পষ্ট গ্ৰেজুৱেট ইন জুলজি আৰু তেওঁ এই পষ্ট গ্ৰেজুৱেশ্যনটো পাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তেওঁলোকৰ দুয়োৰে দুটি সন্তান আছে আৰু তেওঁৰ ছোৱালীৰ নাম হৈছে চন্দ্ৰিমা গগৈ আৰু পুত্ৰ হৈছে গৌৰৱ গগৈ আৰু তেওঁ বৰ্তমান কলিয়াবৰ সমষ্টিৰ পৰা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। এতিয়া আহিছোঁ আমি তৰুণ গগৈদেৱৰ ৰাজনৈতিক জীৱনৰ বিষয়ে কিছু কথা জানিবলৈ। তৰুণ গগৈদেৱ বৰ্তমানলৈকে তেওঁ ছবাৰকৈ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিচাপে নিৰ্বাচিত হৈছে আৰু তেওঁ পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল যোৰহাট সমষ্টিৰ পৰা 1971 চনত। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয় 1991 চনত। এইখিনিতে এটা উল্লেখযোগ্য কথা যে যদিও তেওঁ 1971 চনতেই মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিচাপে নিৰ্বাচিত হৈছিল, তথাপিও তেওঁ সৰ্বভাৰতীয় নেতা হিচাপে তেওঁ স্বীকৃতি পায় 1976ত যেতিয়া তেওঁ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জইণ্ট ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1985ত তেওঁ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপেও তেওঁ নিৰ্বাচিত হয় আৰু তেওঁ 1991 চনত PV নৰসিম্হা ৰাওৰ নেতৃত্বত যিখন চৰকাৰ গঠন হৈছিল তাত তেওঁ পৰৱৰ্তী সময়ত মন্ত্ৰীও হয় আৰু তেওঁৰ ডিপাৰ্টমেণ্টটো আছিল ফুড এণ্ড ফুড প্ৰচেছিং। ইয়াৰ পাছত আৰু এটা উল্লেখযোগ্য কথা, তেওঁ 1986ত তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ তেওঁ প্ৰেছিডেণ্টটো হৈছিলে অৰ্থাৎ সভাপতি হৈছিলে আৰু তেওঁ দ্বিতীয়বাৰৰ বাবেও 96ত তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিলে বা নিৰ্বাচিত হৈছিলে। তাৰ পিছৰখিনিতো আমি জানোৱেই যে তেওঁ 2001ৰ পৰা 2016লৈকে তেওঁ 3বাৰকৈ
একেৰাহে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তো আশা কৰিলোঁ আপোনালোকৰ সকলোৱে এই ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক বটনটো টিপিবলৈ নাপাহৰিব। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, কাৰ বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব।